Good morning everyone. মই নিহাৰণী নীতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে। মোৰো ভালেই বাৰু। আজি যাবলৈ ওলাইছোঁ এঠাইলৈ। ক'ত যাম কি কৰিম সকলোবোৰ আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে। পুৰা একদম ঠাণ্ডাত মাত ওলোৱাই নাই ভালকৈ। আৰু এইফালে আমাৰ দেউতা ওলাই লৈছে। এতিয়া আমি গৈ থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ঘৰৰ পৰা আহি এতিয়া আমি গাড়ীলৈ ৰৈ আছোঁ। গাড়ী আহি পোৱাহি নাই, সেইকাৰণে ৰৈ আছোঁ। গাড়ী পালেহি ফাইনেলি আৰু আমি উঠি গৈ আছোঁ এতিয়া। পাৰ হৈ চাহ বাগানৰ মাজে মাজে আমি গৈ আছোঁ যোৰহাটত অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। সকলোৱে মানে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে হয়তো গম পায়েই মোৰ দেউতা এজন শিক্ষক হয় আৰু তেওঁলোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণ কৰিবলৈ গৈছিল আৰু তাতে মই গৈ আছোঁ তেওঁলোকৰ লগত। ফাইনেলি আমি এতিয়া আহি পাই গ'লোহি। এতিয়া এইফালে ৰাইজসকলে কিবা কিবি কৰি আছে। তাৰপিছত এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ পাইছোঁহি। তাৰপিছত আৰু শিৱসাগৰত গৈ ৰংঘৰ কিবা কিবি চাবগৈ লাগিব, কি দেখাব পাৰে আৰু সকলোখিনি আপোনালোকক ভিডিঅ' কৰি দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব।
আমি এতিয়া চিধাই আহি একদম তলাতল ঘৰ পাইছোহি আৰু একদম পুৰা ৰ'দ এইফালে এনেকৈ চাই চাই যাব নেকি ঐতিহাসিক শিৱসাগৰৰ এয়া তলাতল ঘৰলৈ আমি গৈ আছোঁ আপোনালোককো দেখাম আপোনালোকে চাই যাব বহু দূৰ দূৰণিৰ পৰা আহিছে ঐতিহাসিক শিৱসাগৰলৈ চাবৰ কাৰণে এয়াই হৈছে তলাতল ঘৰৰ চৌপাশ তলত কি আছে তলাতল ঘৰৰ ওপৰলৈ উঠি আহিলোঁ এতিয়া আমি ওপৰত উঠিলে তললৈ যায় আছে তললৈ যায় যে ৰৈ মিনে চোৱা দেই কি গিটাৰ খুলি ভয় লাগে কেনেকুৱা ঠাণ্ডা
এইটো আখৰ লিখি আছে চোৱা এয়াই হৈছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ আপোনালোকক দেখাইছোঁ মই যিমানখিনি পাৰিছোঁ এয়া বিভিন্ন স্কুলৰ পৰা ল'ৰা ছোৱালীসকল আহি পিনে ইয়াতে শিক্ষামূলক ভ্ৰমণৰ কাৰণে আহিছে দেখাইছোঁ আপোনালোকক সকলোখিনি এইবোৰেই আৰু সকলোখিনি মই দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ এতিয়া আমি তলাতল ঘৰৰ পৰা আহি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ ওচৰলৈ আহিছোঁ চাবলৈ আপোনালোককো দেখাম বুলি ভাবিছোঁ তাকে চাই যাব ভিডিঅ'টো এইফালে আমাৰ দেখাই দিছোঁ তোমালোককো দেই এইফালে আমাৰ একদম ফটোমোৱা চলি আছে আৰু এইফালে এয়া হৈছে অসমৰ ঐতিহাসিক ৰংঘৰ দেখাইছোঁ আপোনালোকক ভালদৰে দেখাম মই সকলো পৰিৱেশ আপোনালোকে চাব এয়াই হৈছে শিৱসাগৰৰ দক্ষিণ পাৰত অৱস্থিত ৰংপুৰ নগৰৰ ৰংঘৰৰ বাকৰি আৰু এয়াই হৈছে ৰংঘৰ এই ৰংঘৰটো প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰিছিল তাৰ পাছতেই তেওঁৰ পুত্ৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই এই দুইমহলীয়া ৰংঘৰটো পকাৰে নিৰ্মাণ কৰিছিল চেষ্টা কৰিছোঁ ইয়াতে বেছি সময় খাব নিদিয়ে যিহেতু ছিকিউৰিটি গাৰ্ড আছে আৰু তেওঁলোকে 3 মিনিট সময়হে ৰংঘৰৰ ভিতৰত সোমাবলৈ দিয়ে সেয়া দেখাইছোঁ আপোনালোকে যিমানখিনি কৰিছোঁ খুব ধুনীয়া এটা পৰিৱেশ ইয়াৰ পৰাই স্বৰ্গদেউসকলে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ চাইছিলে বুলি গম পাইছোঁ এই ৰংপুৰৰ বাকৰিতে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণসমূহ অনুষ্ঠিত হৈছিল আৰু ৰংঘৰৰ ওপৰৰ পৰাই স্বৰ্গদেউসকলে এইবোৰ উপভোগ কৰিছিল